নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছিলো দুযোৰ টছৰ কাপোৰ এই দুযোৰৰ প্ৰাইস হ'ব মাত্ৰ ৮৮০০ টকা আপোনালোকে ল'ব পাৰিব মাত্ৰ ৮৮০০ টকা এইযোৰ হ'ব আপোনালোকৰ অৰেঞ্জ কালাৰ বুটা কাম কৰা আছে গুটেই গাত সৰু সৰুকে বুটা পাব অৰেঞ্জ কালাৰৰ খুব ধুনীয়া কালাৰ খুব বেছি ভাল লাগিব দিনতো পিন্ধিলে খুব বেছি ভাল লাগিব আপোনালোকক খুব গৰ্জিয়াস ভাল লাগিলে আমাক মেসেজ কৰিব মাত্ৰ ৮৮০০ টকা এইযোৰ কাপোৰৰ দাম এইটো হ'ব সাইড পাৰিটো আৰু এইখন আঁচলখন এইখন হ'ব মেখেলাখন আৰু আঁঠুৰ ওপৰলৈকে কাম থাকিব এখন পিন্ধিলে খুব ভাল লাগিব আপোনালোকক আৰু এবোৰ পিওর টসৰ কাপোৰ হয় লেফ টেস্টেড পাব আমাৰ এযোৰ আমাৰ সেকেন্ড জোৰ কাপোৰ ইয়েলো আৰু ৰেডত কাম কৰা থাকিব আৰু আপোনালোকে যদি আপোনালোক কাবাক ৰেডি টু ওয়্যাৰ লাগে ৰেডি টু ওয়্যাৰো পাই যাব ৰেডি টু ওয়্যাৰৰ বাবে আমি 300 रुपीस এক্সট্ৰাকে লওঁ আৰু এযোৰ লবৰ বাবে আমাক যোগাযোগ কৰিব মই দেখুৱাই দিছো আপোনালোকক ভালৰে এইটো হ'ব এইটো আঁচলটো হ'ব এইযোৰ ৰেডি টু ওয়্যাৰে পাব আৰু এইযোৰ কাপোৰ আপোনালোকৰ সফট হ'ব সফট টস পিওর হয় আৰু আমি যিমানখিনি কাপোৰ দেখুৱাইছো আমি সকলোবোৰ আমাৰ ল্যাবৰেটৰী টেস্টেড পাব আপোনালোকে হ'ব ব্লাউজ পিচটো পাৰি লগোৱা আছে এটা পাৰি আছে এইটো আৰু মেখেলাখন মই দেখুৱাই দিছো এখন হ'ব মেখেলাখন এখন খুব ধুনীয়া সৰু সৰু কাম কৰা আছে বুটাৰে খুব ধুনীয়া আৰু মই বাৰবাৰ কৈ আছো আমাৰ নিজৰ খালৰ কাপোৰ হয় এইবোৰ এই সকলোবোৰ যিমানখিনি দেখুৱালো আৰু খুব খমখমীয়া কাপোৰ হয় আপোনালোকে যিমান পিন্ধিলেও মানে নষ্ট নহয় বেয়া নহয় খুব ধুনীয়া কাপোৰ চাব পাৰে আৰু লবলে আমাক যোগাযোগ কৰিব আপোনালোকে